হেল্ল' এভৰিৱান প্ৰথমে সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কাচকলৰ কোপ্তা কাৰীৰ ৰেচিপি এটা লৈ আহিছোঁ। কাচকলৰ গুণাগুণৰ বিষয়ে আমি সকলোৱেই জ্ঞাত, কিন্তু লগতেই যে ইয়াক ইমান সহজতে টেষ্টিকৈ বনাই খাব পৰা যায় সেইবাবেহে আজিৰ এই ৰেচিপিটো লৈ আহিছোঁ। তেন্তে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো আহক। প্ৰথমে কাচকলখিনি সিজাই ল'ম, লগতে এটা আলু দি দিছোঁ আৰু দিছোঁ নিমখ আৰু অলপমান হালধি। এতিয়া পানী দি দিছোঁ আৰু 2-3টা হুইচেল দি সিজাই ল'ম। এয়া মোৰ কাচকল আৰু আলুখিনি সিজাই হৈ গৈছে। এতিয়া কাচকলখিনিৰ বাকলিখিনি গুচাই ল'ম। এতিয়া কাচকল আৰু আলুখিনি পিটিকি এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ম। কাচকল আৰু আলুখিনি পিটিকা কৰি হৈ গৈছে। এতিয়া আমাক লাগিব বেচন। মই প্ৰথমে চাহ চামুচেৰে 3 চামুচ বেচন দি লৈছোঁ আৰু যদি প্ৰয়োজন হয় দি দিম পিছত। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ, অলপমান চেনি, অলপমান জিৰাৰ গুড়ি, অলপমান ৰেড চিলি পাউডাৰ আৰু অলপমান হালধিৰ গুড়ি। এতিয়া গোটেইখিনি বস্তু মিহল কৰি এটা ধুনীয়া মিশ্ৰণ বনাই ল'ম। মিশ্ৰণটো বনাই হৈ গৈছে। এতিয়া আমি ইয়াৰ পৰা সৰু সৰু লাডুৰ দৰে বনাই ল'ব লাগিব। আপোনালোকে যিটো শ্বেপ দিবলৈ ইচ্ছা কৰে দিব পাৰিব। মই এনেধৰণেই দিছোঁ। এতিয়া গেছত এখন কেৰাহী পাতি লৈ তাত অলপ মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হৈ আহিলে বনাই লোৱা লাডুখিনি বা কোফ্তাখিনি ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া কোফ্তাখিনি দুয়োফালৰ পৰা লুটিয়াই ধুনীয়াকৈ ভাজি ল'ম আৰু মই গেছৰ ফ্লেম মিডিয়াম ৰাখিছোঁ। কাচকলৰ কোফ্তাখিনি ভাজি ল'লোঁ। এতিয়া এইখিনি এটা পাত্ৰত কাঢ়ি ল'ম। তাৰপিছত একেখিনি তেলতে অলপমান গোটা জিৰা দি লৈছোঁ। জিৰাখিনি ফুটি আহিলে এটা পিঁয়াজ কাটি দিছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি অলপ ভাজি হোৱাৰ পিছত আদা, নহৰু আৰু জলকীয়াৰ এটা পেষ্ট দিছোঁ। লগতে দিছোঁ অলপমান হালধিৰ গুড়ি। এতিয়া আদা নহৰুৰ কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ম। আদা নহৰুখিনি অলপ সময় ভাজি লোৱাৰ পিছত এটা বিলাহীৰ পেষ্ট বনাই দি দিছোঁ। এতিয়া বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু এতিয়াও গেছৰ ফ্লেম মই মিডিয়ামেই ৰাখিছোঁ। তাৰপিছত দিছোঁ অলপমান জিৰাৰ গুড়ি আৰু অলপমান ৰেড চিলি পাউডাৰ। আটাইখিনি ধুনীয়াকৈ মিলাই ভাজি ল'ম। বিলাহীখিনি ভাজি প্ৰায় হৈয়ে গৈছে। এতিয়া আকৌ এটা আলু সৰু সৰুকৈ কাটি দি দিছোঁ। এতিয়া আলুখিনি অলপ সময় ভাজি ল'ব লাগিব। অলপ সময় ঢাকি ঢাকি ভাজি লওঁ। আলুখিনি আধা আধি ভাজি হৈ যোৱাৰ দৰেই লাগিছে। এতিয়া পানী দি লওঁ। পানী আপোনালোকে নিজৰ জোখ অনুযায়ী দিব পাৰিব। এতিয়া জোখ অনুযায়ী নিমখ দি লওঁ। মিলাই দিম ধুনীয়াকৈ। পুনৰ অলপ সময় ঢাকি ঢাকি সিজাম। এয়া চাওক গ্ৰেভিখন কি ধুনীয়াকৈ হৈ আহিছে। এতিয়া বনাই লোৱা কাচকলৰ কোফ্তাখিনি দি দিম। দেখিছেনে কিমান সফ্ট হৈছে। কোফ্তাখিনি দি লোৱাৰ পিছত লৰাওঁতে একেবাৰেই সাৱধান হ'ব।
কাৰণ ভাগি যোৱাৰ চান্স থাকে। এতিয়া আকৌ অলপ সময় ঢাকি সিজাই ল'ম। কোফতাৰ কাৰীখন প্ৰায় হৈয়ে যোৱা নিচিনা লাগিছে। শেষত অলপমান কচুৰি মেথি এড কৰি দিম। কচুৰি মেথি দিয়াৰ পিছত তৰকাৰীখন হাই ফ্লেমত 5 মিনিটৰ কাৰণে উতলিবলৈ দিম। এয়া আজি আমাৰ কাচকলৰ কোফতা কাৰীখন ৰেডি হৈ গৈছে। ৰেচিপিটো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।